ইতিমধ্যে হয়তো সকলোৱে গম পাইছে যে আমি আৰবাৰ্ট কমপ্লেক্সত ইতিমধ্যে APICRৰ উদ্যোগত ডিবুডাৰসকলৰ নথিপত্ৰখিনি আমি পৰীক্ষা নিৰীক্ষা কৰি আছোঁ আৰু যিখিনি নথিপত্ৰ তেওঁলোকৰ হাতত নাই সেইখিনি আমি সংগ্ৰহ কৰাৰ কাৰণেও ইতিমধ্যে কৈ আছোঁ। আজি যিটো কেছ আমি দেখা পালোঁ ইতিমধ্যে আপোনালোকে হয়তো তাৰ এটা ষ্টেটমেণ্ট পাইছে, য'ত কোৱা হৈছে যে এই নটিছখন জাৰি কৰাৰ পিছত অৰ্থাৎ বিদেশী ন্যায়াধীকৰণৰ পৰা তেওঁক জাননী জাৰি কৰাৰ পিছত তেওঁ এটা নথি ওলাই আনিছিলে, সেইটো এটা কাৰণ তাক বিদেশী হিচাপে ৰায় দিয়াৰ কাৰণে। গতিকে নথিপত্ৰখিনি আগৰ পৰাই আচলতে যিখিনি নথিপত্ৰ ইতিমধ্যে আছে সেইখিনি সংগ্ৰহ কৰি পেলাই ঠিক ঠাক কৰি পেলাই কি নথিৰ প্ৰয়োজন সেইখিনি আচলতে দিয়াৰ প্ৰয়োজন। যাৰ কাৰণেই আজি এটা আহ্বান জনাব বিচাৰিছোঁ যে সমগ্ৰ অসমতেই যিবিলাক অঞ্চলত ডিবুডাৰৰ যি এই সমস্যাটো বেছিভাগ আছে সেই অঞ্চলৰ শিক্ষিত যুৱ সমাজে শিক্ষাগুৰুসকল আছে, বিভিন্ন দল সংগঠনৰ কৰ্মকৰ্তাসকল আছে, সকলোৱে যদি ডিবুডাৰসকলৰ কাৰণে বিশেষভাৱে কাম কৰে তেতিয়াহ'লে নিশ্চয় ডিবুডাৰসকলৰ যি সমস্যা এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত যথেষ্ট এটা সুবিধা হ'ব। আমি অনুৰোধ জনাইছোঁ যে APICR কোনো ধৰণৰ ৰাজনৈতিক প্ৰভাৱ ইয়াৰ নাই আৰু তাৰ সমান্তৰালকৈ কোনো দল সংগঠন ইয়াৰ পৰা বিচ্ছিন্ন নহয়। আমি সকলো দল সংগঠনক একেলগে লৈ পেলাই এটা যৌথ মঞ্চৰ দৰে আমি এটা কাম কৰিব বিচাৰিছোঁ যে সমগ্ৰ অসমতেই ডিবুডাৰৰ সমস্যা সমাধান কৰাৰ কাৰণে সকলো দল সংগঠনক একত্ৰিত কৰি পেলাই এই সমস্যাটোক সমাধান কৰাৰ কাৰণে আমি বিশেষভাৱে কাম কৰি আছোঁ। গতিকে সকলোকে অনুৰোধ জনাইছোঁ যে APICR এই সংগঠনৰ ডিবুডাৰ আৰু তেওঁলোকৰ সতি সন্ততিৰ জৰিয়তে আপোনাৰ নিজৰ অঞ্চলত বা অসমৰ বিভিন্ন সমষ্টিত একোখনকৈ কমিটি আচলতে গঠন কৰি দিয়ে যেন, আৰু তাৰ কাৰণে যাৱতীয় যদি কোনো ধৰণৰ পৰামৰ্শৰ প্ৰয়োজন হয় বা এই বিষয়ে যদি জানিব লগা থাকে নিশ্চিতভাৱে APICRৰ লগত আলোচনা কৰিব পাৰিব আৰু সমস্ত বিষয় আচলতে সকলোৱে গুৰুত্ব সহকাৰে ল'ব বুলি আমি আশা কৰিছোঁ। এই ডিবুডাৰ কাগজ পাতি দেখাবৰ কাৰণে ইয়াত আহি আপোনাৰ লাভৱান হৈছে নেকি? লাভৱান হৈছোঁ। আপুনি ইয়াৰ পৰা বহুত সুবিধা পাইছে? সুবিধা পাই আছোঁ। ডিবুডার আয়া এর কি মানে পরামর্শ ভালো পরামর্শ পাইতেছেন? হ্যাঁ ভালো পাইতেছি, ভালোর জন্য আইছি। ভালো জন্য আইছেন, তাহলে কাগজপত্র এদিকে ঠিক করে দিতেছে? হ্যাঁ কি কাগজ মানে এদিকে কি কাগজপত্র মানে লাগে বা কি না লাগে এটা কই দিতেছে কি? হ্যাঁ সব কই দিতেছে, কাগজপত্র সব করে দিব। সব করে দিব? হ্যাঁ মানে মাগনা করে দিব? হ্যাঁ ঠিক আছে।